তুমি ইংলিছখন উলিয়াই চোৱা মই আহি আছো Your aim is very successful. अरे कौन भौंक रहा है ये बदतमीज আৰু এবাৰ কৈ দিয়ক God help you. থেংক ইউ মাকে চুচুৱাই নিছে হ'ব হেল্ল' দোস্ত আমি আজি তেজপুৰলৈ যাবলৈ ওলাইছোঁ চব খালি এতিয়া চব ওলালো এফালৰ পৰা দেখিছে কংকুজ্যোতি হিমাংকু এয়া সঞ্জয় আছে চব ওলালো এতিয়া খালি ট্ৰেইন পাওঁ নাই ঠিক নাই আমি ওলাইছোঁ এতিয়া ট্ৰেইন পালে যাম আৰু ট্ৰেইন নাপালে আকৌ ঘূৰি গুচি আহিম আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগিছে বাছ পাম নাই পাম বাছ পাম আমি বাছ পাম নাই ঠিক নাই ৰৈ আছোঁ এতিয়া বাছ আহিলে যাম টাইমো এতিয়া কেইটা হ'ল এতিয়া কেইটা বুজিলে টাইমে ওলোৱা নাই ভাই এতিয়া ট্ৰেইন আছে 11:47 পাম নাই ঠিক নাই আপোনাৰ গাইছ আমি বাছ নাপালোঁ ফাইনেলি টেম্পুতে আহিছোঁ টেম্পুত আহিছোঁ বাছ নাপালোঁ এতিয়া টাইম মিলে কেনে চাওঁ বাৰু আপোনালোকে চাই থাকক ভিডিঅ'টো নামিছোঁ যেনে তেনে ষ্টেচন পাইছোঁ ভাড়া দিব লাগিব না ভাই ফাটা কৰিবি নাই দোস্ত টেষ্ট কৰিলে গোটেইকেইটা পাগলৈ ওলাম গতিকে ফাটাকে নুঠিব ফাইনেলি দোস্ত এই টিকেট পালোঁ কিন্তু এটা টিকেটৰ যিটো ৰেলৱে ইয়াত চিয়াহীটো কমিলে একো ধৰিবই নোৱাৰে চাওকচোন কেই নম্বৰ টিকেট একো ধৰিবই নোৱাৰে চিট নম্বৰ কিমান নাজানো কি চিয়াহী কম নেকি চিয়াহী কম নেকি চিয়াহীয়ে নাই এতিয়া কি হ'ব দেখা যাব কোনোবা এটা উঠিম আৰু এই ধৰিবই নাই কিয় কাৰেকা এই কি কবি এতিয়া এই টিটিও সুধি আহোঁগৈ ৰ আমি কথা পইচা এতিয়া খোজো আৰু এটা কিনি দি দিম আধা ঘণ্টামান হ'ল ৰৈ থকা এতিয়ালৈকে ট্ৰেইন অহা নাই টাইম চাওক 11:14 হ'ল আৰু আধা ঘণ্টামান আছে সেয়া আৰু কাৰোবাৰ ভিভ' হটস্পট অনা আছে গোটেই জেগাত 5 মিনিট লাগিব 13567 চবৰে কানেকশ্যন আছে হ'ল নাই হৈ গ'ল মোৰ হৈ গ'ল ফ্ৰী ফায়াৰ ডাউনলোড কৰিছে চবে ভাই फाइनली ट्रेन में उठ गया ড্ৰাইভাৰ নামাই ट्रेन में उठ गया খালী দবা যদি এইটো দেখুৱাই দে খালী দবাটো খালী দবা আছে যে অকল এইটোৱে আছে তো আমি আপুনি এটা পালোহি আপোনাক দেখাবলৈ পাহৰিলোঁ এতিয়া চাহ তাহ ভাত পানী খাই ওলাই আহিছোঁ খেলিবলৈ এই খেলিব যায় কিয় ভলীবল খেলিব যাওঁ কিন্তু ক্ৰিকেট খেলিলোঁ হাৰিলে ইয়াৰ পাৰি আহিলোঁ এই আমাৰ ক্ৰেডিট আছে আমি খেলিলে ভলীবল কোনেও খেলিব নোৱাৰোঁ এতিয়া লাষ্টটো খাই লাহেকৈ আহোঁগৈ আৰু তো বন্ধুসকল এতিয়া আমি আহিছোঁ ক'লৈ এতিয়া আমি মাংস দিবলৈ আহিছোঁ মাংস কাটি আছে এয়া মাংস কাটি আছে এতিয়া বনাবলৈ মানে ৰান্ধনি আমি নিজে কৰিব লাগিব আমাৰ ৰান্ধনি আছে কংকুজ্যোতি শইকীয়া আমাৰ ৰান্ধনি সি খালি যিমান বনালে টিফিন লৈ লৈ আহক বেগত ভৰাই লৈ এতিয়া আমি বনাম খাম এই আমাক পইচা চাহ বনাইছে অঁ ৰাকেশ আমাৰ চাহ বনাইছে চাহ বনাই পাইছে নাই এই আমাৰ ৰাকেশ চাই দে তুমি ইংলিছখন উলিয়াই চোৱা মই আহি আছোঁ মানুহ এজনে আছে আকৌ সুধা প্ৰশ্ন সুধে বুলি মই ঘৰৰ পৰা বাহিৰলৈ আহিলোঁ অকল প্ৰশ্ন গোটেইটো প্ৰফেচাৰ ই পলালে মই পলাইলোঁ ঠিকে আগবাঢ়ি যাওক আপুনি ডাঙৰ হৈ কি কৰিম বুলি ভাবিছে সুধিবলৈ মন গৈছিল ৰুম এটাত সোমাই আছো ৰুমটোতে আহি পালে মানে ইমানে কোৱাল কৰিছো নাই কি হৈছে কেছটো মানুহৰ কাষৰ মানুহবিলাকে ভাবিছে যে পগলা ফাটে গ'লে আহি বেলেগত সোমাই দিলে বুলি Your aim is very successful. আৰু এবাৰ কৈ দিয়ক God help you. থেংক ইউ নহয় এইডোখৰত আজি বেছি কোৱাল কৰিব নাই কাৰণ এই মানুহঘৰক কিনা ঘৰ ল'ৰাটো কাইলৈ পৰীক্ষা মাকে চুচুৱাই নিছে হ'ব এইফালে এপাত দেখিছ মোৰ আছে 6 নম্বৰ হানি মই এপাত আকৌ 14 নম্বৰ একে থাপৰে দিছোঁ লুটিয়াই মই চপ চাওঁ ৰান্ধনি ফুটটো লৈ এতিয়া 11:14 হ'ল আমি শুম এহেঁত শুব বেলেগত এইকেইটা শুব বেলেগত আৰু আমাৰ এইফালে পাৰ্টি আছে এই তহঁতে চুচু টুচু কৰিলি নাই এতিয়া শুওঁ আপোনালোকক খুৱাওক কাইলৈ ভিডিঅ'বোৰ আহিব চাব বাই বাই